নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত এনে তিনিটা বস্তুৰ বিষয়ে ক'ম যিকেইটা এগৰাকী বিবাহিত মহিলাই কেতিয়াও পৰিধান কৰিব নালাগে। ইয়াৰ ফলত স্বামীৰ আয়ুস কমে। বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰক অধিক মহত্ব দিয়া দেখা যায়। আমি কোনো কাম আৰম্ভ কৰোঁতে বাস্তুশাস্ত্ৰৰ ভিত্তিতহে কৰোঁ, যাতে ভৱিষ্যতে আমি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। আজিৰ আধুনিক ব্যস্ততাময় জীৱনত মহিলাসকলে কিছুমান এনে বস্তু পিন্ধে যিবোৰ আচলতে পিন্ধিব নালাগে। ইয়াৰ ফলত তেওঁৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰে। ঘৰ, পৰিয়াল, সম্পৰ্ক আৰু স্বামীৰ জীৱনলৈ সংকট নমাই আনিব পাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। এতিয়া জানো আহক সেই তিনিটা বস্তুনো কি যিকেইটা এগৰাকী বিবাহিতা মহিলাই কেতিয়াও পৰিধান কৰিব নালাগে। ১ নম্বৰতে, শাস্ত্ৰ অনুসৰি যিকোনো বিবাহিত মহিলাই কেতিয়াও সম্পূৰ্ণ বগা ৰঙৰ সাজ পিন্ধিব নালাগে। ইয়াৰ ফলত আপোনাৰ স্বামীৰ অমংগল হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰিও এগৰাকী বিবাহিত মহিলাই একেবাৰে বগা ৰঙৰ সাজ পৰিধান কৰা অনুচিত। ইয়াৰ ফলত এগৰাকী মহিলাৰ পতিব্ৰতা ধৰ্ম সম্পূৰ্ণকৈ ভাঙি যায়। যদি বগা ৰঙৰ বস্ত্ৰ পিন্ধিবৰ মন যায়, তেনেহ'লে বগা ৰঙৰ লগত অন্য ৰং থকাহে পিন্ধিব। কিন্তু এগৰাকী কুমাৰী ছোৱালীয়ে এনে কাপোৰ পিন্ধিব পাৰে। দ্বিতীয়তে, সোণ। বৰ্তমান আধুনিক জীৱনশৈলীত মহিলাই সুন্দৰ দেখিবলৈ ভৰিত সোণৰ আঙুঠি আৰু পায়েল পিন্ধে, যিটো এগৰাকী বিবাহিত মহিলাই কৰিব নাপায়। ভৰিত সোণেৰে নিৰ্মিত আঙুঠি বা পায়েল পিন্ধিলে কুবেৰ দেৱতাক অপমান কৰা হয়। তাৰ ফলত আপোনাৰ পৰিয়ালৰ লগত সম্পৰ্ক অধিক বেয়া হ'ব পাৰে। লগতে আন বহু সমস্যাৰ কাৰণ হ'ব পাৰে। সেয়েহে ভৰিত কেতিয়াও সোণ নিপিন্ধিব। ৩ নম্বৰতে, সেন্দুৰ। হিন্দু ধৰ্ম অনুসৰি সেন্দুৰ এগৰাকী বিবাহিতা মহিলাৰ চিনাকি। সেন্দুৰ অবিহনে বিবাহ অসম্পূৰ্ণ আৰু ই স্বামীৰ মংগলৰ লগত জড়িত হৈ থাকে। কিন্তু যি বিবাহিত মহিলাই সেন্দুৰ নলগায়, শাস্ত্ৰমতে ইয়াক পাপ মনা হয় আৰু আপোনাৰ স্বামীৰ আয়ুস কমায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।